লগাই জংক পংক সিহঁত সদায় মনে মনে থাকে যেন শুদ্ধ বুদ্ধ আজি চোৱাচোন দুয়োটাই মিলি কৰে কেনেকৈ যুদ্ধ গপত দুয়ো গংগাটোৰ দুয়োৰে কথা শুনা চোৱাহিচোন সিহঁত দুটাৰ কাণ্ড কাৰখানা দুয়োটাই আজি মুখত শুনাহি টপৰ টপৰ মাত ৰঞ্চালি ধৰি মেজখনকেই কৰিছে শৰাই ঘাট মোৰ বুকুত লিখা থাকে ডাঙৰ ডাঙৰ কথা তই যে নুবুজ একো সেই মাতুলে থা চুপ থাক তই মোক নাপাৰিবি গালি একেটা জোৰে যাব তোৰ গা ফালি তই ইমান জবৰ জং তোৰ ইমান কিয়নো খং চিয়াহীয়ে তোৰ ভোক নুগুচালে কোনে চাই তোৰ ৰং তোৰ ইমান কিয়নো খং যেন বহুৱাৰ চং তোৰ গোটেই গাটোত ৰস অকণিকে নাই তেনেই লেৰেলা চেপেটা শুকান গা মোৰ গাটো কেনে নিমজ দীঘলনি এই নোহোৱা চকুৰে চাচোন চা এবাৰ চা বাহ বাহ মহাপুৰুষ কলা পানী খায় আনে যদি নচলাই এখোজো নাযায় লেখা লেখা আৰু লেখা দিনে নিশা তোৰ একেটা কামেই কপালত লেখা আছে মোৰ কত কাম হিচাপ দিওঁতাক কৰবাত জানো আছে পণ্ডিতে লেখে গধুৰ গধুৰ কথা দৌৰা ককাই কোমল কবিতা লেখে বাতৰি কাকতে কিমান খবৰ আনি ছটিয়াই দিয়ে পৃথিৱীৰ দেশে দেশে চেনী টোপোলা জনাই কিহেৰে বান্ধে আৰু মইনাৰ চানাচুৰ মই নাথাকিলে কলপাতবোৰ হৈ যাব মখি মোৰ বেছ কথা ভাই তোৰ বহুত কাম 101টা বুদ্ধি থকা শিয়ালৰ দৰে লিখাৰ বাহিৰে আন কাম নাই মোৰ সেইবাবে মোক আটায়ে মৰম কৰে চিয়াহীয়ে তোক লিখাৰ কাৰণে লিখ নিজৰ একোটো নাই তোৰ দৰে মই লোকৰ মুখৰ ফালে থাকো জানো বাট চাই শুন্তিয়ে লেখে মোৰ বুকুতেই চিঠি ধুনীয়া ধুনীয়া মুকুতাৰ দৰে আখৰ মিছাকৈ ঠেহ পাতি কিয় তই কৰিছ চিঞৰ বাখৰ তুমিতো বহুত দামী যেন বিজুলী বাহৰ কামি দামটো তোমাৰ কিমান বাৰে কোৱা ফটা কাকতৰ পাছিলৈ আহিলে নামি এই ৰচোন বাৰু ৰ ভাবি চিন্তি ক মই নহ'লে কিতাপ পুথি লিখিব ক'ত পাছে সাঁচি পাতত তাল পাতত আৰু যে কিমান আছে এৰা 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 বুদ্ধিৰ ঠেকি থোৰা মানুহ আকৌ হাবিলৈ জানো যাব পুৰণি দিনৰ মানুহবোৰৰ দৰে মিছাকৈ এই মূৰ্খ কলমটোৱে বাজিৰ কথাকৈ খৰিয়ালখন কৰে চুপ থাক তই ইমান পাতল বতাহত যাউৰি মোৰ গধুৰ কথাৰ ক'ত বুজি পাবি দাম বাংকৰা কথাকৰ মাথোবাৰে কৰি খবৰদাৰ মোৰ উঠিছে জবৰ খং ফটাকে কটৰ পাছি পেলাই ময়ো চাম তই খবৰদাৰ তৈয়াৰ 1 2 3 চাও তোৰ নে মোৰ দিন মোৰ কথা উফ কাগজ ভাইয়া শান্ত হোৱা ভাই কলম তুমিও শুনা দুইটাই বহি 1 2 3 1000লৈ গণনা কাগজ নহলে কলমে লিখিব ক'ত অংকই হোক বানানেই হোক শ্ৰুতলিপিয়ে হোক কলম নহলে কাগজত লিখে কোনে কবিতাই হোক গল্পই হোক উপন্যাসেই হোক কিহে লিখে আৰু ক'ত লিখে তাৰে কিয় নলগোৱা লেখা মানুহৰ হাতে কৰে সকলোটি সেয়ে আচল কথা হাতক চলাই নিবৰ কাৰণে আছে মানুহৰ মন সেইবোৰ কথা নেভাবি মিছাতে কিয়নো কৰিছা দন ইমান ডাঙৰ খৰিয়ালখন মিটমাট কৰাৰ বাবে সুন্দিৰ আজি ছুটি বাহিৰত জোৰ বতাহ বলিছে খেলাগৈ টাংগুটি মনৰ বিষয়ে এটা মাথো কথা কৈ থওঁ মনে মনে ভাল মন হলে ভাল কাম হয় বেয়া কৰে বেয়া মনে
হেল্ল' মোৰ বন্ধুবৰ্গহঁত, নাটিকাখন বিৰাট ভাল লাগিল নহয়। আৰে নালাগিবনো কিয়, এইখন আমাৰ এখুত ককাইদেউ নৱকান্ত বৰুৱাদেৱে ৰচনা কৰা। বাৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।